নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ ৰিজাস ব্লগ চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো দেখিবলৈ পাব মোৰ আইতাই বোৱা কেইখনমান গামোচা আজি কাটিছে। তো আপোনালোকক ভাবিলোঁ গামোচা কেইখন দেখুৱাই দিওঁ। মই বোৱা নহয়, মোৰ আইতাই বোৱা। মই বোৱাখিনি আগতে দিছোঁ। তো আপোনালোকে ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা শেষলৈকে চাই থাকিব। ধন্যবাদ। আৰু ইয়াতে কওঁ, আপোনালোকক যদি কাৰোবাক চানেকি দৰকাৰ হয়, চানেকি ফুলবোৰ গামোচা ফুলবোৰ যদি ভাল লাগে দৰকাৰ হয় মোক জনাব, মই আপোনালোকক দি দিম।